সদায় পুৱা শুই উঠি নিজক ক'বা টুডে ইজ দ্য ডে। আজি সেইটো দিন যাৰ অপেক্ষা কৰি আছিলোঁ। আজি সেইটো দিন যিটো দিনত মই নিজৰ লাইফটো এটা বেলেগ লেভেলত লৈ যাম। আজি সেইটো দিন যিটো দিনত সকলো সলনি হ'ব পাৰে। আজিৰ এই দিনটো আপুনি এনে যাব নিদিব। কিবা এটা কাম হ'লেও আৰম্ভ কৰক। আপুনি ইটো কথা কেতিয়াও নক'ব যে সময় আহিলে কাম কৰিম, সময় আহিলে কিতাপ পঢ়িম। সেই সময় আজিয়েই। যি কৰিব বিচাৰে আজিয়ে কৰক। ইতিহাস সাক্ষী আছে আপুনি যিটো সময়ৰ অপেক্ষা কৰি আছে সেইটো সময় কেতিয়াও নাহে। আপোনাৰ লগত যিখিনি সময় আছে এইখিনি সময় কিবা এটা কৰি দেখুৱাৰ। যি কৰিব বিচাৰে আজিয়ে কৰক। ভাল সময় কেতিয়াও নাহে। আপোনাৰ সময় আপুনি নিজে ভাল কৰিব লাগিব। এই ব্ৰহ্মাণ্ডখনত যিসকল সৰ্বশ্ৰেষ্ঠ ব্যক্তি আছে তেওঁলোকে নিজৰ এটা দিনো বৰবাদ নকৰে। আপোনাৰ প্ৰব্লেম টেনশ্যন সকলো ছাইডত ৰাখি লাগি যাওক নিজৰ কামত। আপুনি এদিন নিশ্চয় সফল হ'ব। আপোনাক এটা অনুৰোধ জনাইছোঁ, ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত।